নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। একাংশ সংবাদ মাধ্যমৰ সূত্ৰৰ মতে 2023 চনৰ জানুৱাৰী মাহত ডেনেছ ভাত্তা বৃদ্ধি বিগত বৰ্ষৰ দীপাৱলীৰ আশে-পাশে দিয়া ভাত্তা সদৃশ হ'ব। শেহতীয়াকৈ কেইবাখনো ৰাজ্য নৱবৰ্ষক আদৰণি জনোৱাৰ সময়ত চৰকাৰী কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ প্ৰয়াসত কৰ্মচাৰীসকলৰ বাবে মৰ্গেজ বোনাছ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে আগন্তুক মাহত ডিএ বৃদ্ধি হোৱাৰ আশা কৰাৰ সময়তে এই পৰিৱৰ্তন ঘটিছে। ডিএ হাইক সম্ভৱতঃ অতি সোনকালে কেন্দ্ৰই ঘোষণা কৰিব। ইতিমধ্যে কেন্দ্ৰই জানুৱাৰী মাহত কৰ্মচাৰীৰ বাবে 3% ডিএ বৃদ্ধি আৰু 2022 চনৰ জুলাই মাহৰ পৰা 4% বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। দ্বিতীয়তে বৃদ্ধিৰ পিছত ডিএ 38% বৃদ্ধি কৰা হৈছে। ডেনেছ ভাত্তা আৰু ডেনেছ ৰিলিফ বছৰত দুবাৰকৈ প্ৰতি বছৰে 1 জানুৱাৰী আৰু 1 জুলাইত আপডেট কৰা হয়। যোৱা বছৰৰ 28 ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল আৰু ইয়াৰ অতিৰিক্ত আৰ্থিক পৰিণতি বছৰি 6,591.36 কোটি টকা আৰু 2022-23 বিত্তীয় বৰ্ষত 4,398.24 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। এইখিনিতে 2023 চনৰ জানুৱাৰী মাহত ডিএ 4% বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। একাংশ সংবাদ মাধ্যমৰ সূত্ৰৰ মতে 2023 চনৰ জানুৱাৰী মাহত ডেনেছ ভাত্তা বৃদ্ধি বিগত বৰ্ষৰ দীপাৱলীৰ আশে-পাশে দিয়া ভাত্তা সদৃশ হ'ব।